Hi guys, welcome back to my channel. আজি অলপ মনৰ কথা কওঁ বুলি আহিলো। এইকেইদিনত বহুতো নেদেখা দেখিলো। লাখ লাখ মানুহৰ মনত একেলগে আঘাত পোৱা দেখিলো। লাখ লাখ মানুহে কেৱল এটা খবৰত চকুপানী উলিওৱা দেখিলো। বেলেগ বেলেগ জাতি, ধৰ্ম, ভাষা, পোছাক এক হোৱা দেখিলো। প্ৰকৃতিৰ বিভিন্ন ৰূপ দেখিলো। বেলেগ বেলেগ জীৱ-জন্তুৱে একেলগে দুখ কৰা দেখিলো। প্ৰতিজন অসমীয়াৰ ঘৰত একেই মানুহজনৰ নামত চাকি জ্বলোৱা দেখিলো। বেলেগ বেলেগ জেগাত একেলগে এটাই গান শুনিলো। লাখ লাখ মানুহৰ একেই মানুহজনৰ কাৰণে নিস্বাৰ্থ ভালপোৱা আৰু শ্ৰদ্ধা দেখিলো। এয়াই তুমি জুবিন দা। প্ৰতিজন অসমীয়াৰ প্ৰাণ তুমি। প্ৰতিজন অসমীয়াৰ মান তুমি। প্ৰতিজন অসমীয়াৰ গান তুমি। তুমিয়ে আমাৰ পৰিচয়। তুমিয়ে আমাৰ মাত। প্ৰতিজন অসমীয়াৰ আপোন তুমি। মই জানো খুব কম হৈছে কথাখিনি বা শব্দখিনি খুব সৰু হৈছে জুবিন দাৰ বিষয়ে ক'বলৈ। কিন্তু আজি এইখিনি শব্দই খুব কষ্টৰে বিচাৰি পাইছোঁ। কাৰণ আজি মই ভাষাহীন। আজি প্ৰতিজন অসমীয়া ভাষাহীন। মই ইয়াকে ক'ব খোজো যে মৃত্যু চিৰসত্য বুলি আমি চবেই জানো। মৃত্যু চিৰসত্য বুলি জানিও যাৰ মৃত্যু আমি মানি ল'ব পৰা নাই, যোন নাইকিয়া হোৱা বা আমাক এৰি থৈ যোৱাটো আমি সহ্য কৰিব পৰা নাই, সেই মানুহজনৰ মৃত্যুত যদি কিবা অন্যায় হৈছে বা কিবা বেয়া ষড়যন্ত্ৰ আঁৰত লুকাই আছে, সেয়া আমি কেনেকৈ মানি ল'ম? কেনেকৈ সহ্য কৰিম? চকুৰ আগত যিখিনি ইগনৰেঞ্চ আৰু ইৰেছপঞ্চিবিলিটি আমি দেখিলোঁ, সেইখিনি আমি কেনেকৈ প্ৰশ্ন নকৰাকৈ থাকিম? সেইকাৰণে উত্তৰ বিচাৰিছোঁ। এয়া আমাৰ খং নহয়, এয়া আমাৰ আৱেগ, যি জুবিন দাৰ প্ৰতি আছে। সেইকাৰণে মনৰ ভিতৰৰ পৰা এটাই আশা, প্ৰাৰ্থনা আৰু অনুৰোধ কৰিছোঁ যে উচিত তদন্ত হ'ব লাগে আৰু অন্যায়ৰ জেগাত ন্যায় পাব লাগে। যি হ'ল সেয়া আমি বেলেগ কৰিব নোৱাৰোঁ, আমি জুবিন দাক ঘূৰাইও আনিব নোৱাৰোঁ। কিন্তু জুবিন দাৰ হৈ আমি কথাহে ক'ব পাৰিম। সেইকাৰণে কৈছোঁ, অনুৰোধ কৰিছোঁ তাৰমানে, যাতে জুবিন দাই ন্যায় পাওক। যদি ইয়াৰ আঁৰত অন্যায় আছে তেতিয়াহ'লে জুবিন দাই ন্যায় পাওক। কাৰণ যিদিনাখন জুবিন দাই ন্যায় পাব, সেইদিনাখন প্ৰতিজন অসমবাসীয়ে ন্যায় পাব। বিচাৰিছোঁ ন্যায়, বিচাৰিছোঁ উত্তৰ। আমি সদায় জুবিন দাৰ কাৰণে, জুবিন দাৰ লগত। জয় জুবিন দা।